এয়া আমি আহি পালো এয়া ইয়াতে হনুমান ওলাইছে চাওক আমাৰ এই টিকুহতে ফটো উঠি আছে আহি পালো দেই আমি সত্ৰ हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব আপোনালোক সকলোকে ৰঙৰ উৎসৱ হোলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো এয়া কাপোৰ কানি পিন্ধি ৰেডি হৈছো এতিয়া ভাবিলো বৰপেটা সত্ৰলৈ যাওঁ কাৰণ বৰপেটা সত্ৰত হোলী খুব ভাল হয় তো মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু মই অকলে নাযাওঁ বাৰু মোৰ ঘৰৰ পৰাও মানুহ আহিছে আৰু এটা কাপোৰ কানি পিন্ধি ৰেডি হৈছো তো আপোনালোকে চাই থাকক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম এয়া আমি আহিলো ঘৰৰ পৰা ওলালো মা পেহি আৰু লগতে আৰু আছে আপোনালোকক দেখুৱাও দে কোন কোন আছে এয়া মাহী জেঠি টিকু আমাৰ আপিটো আৰু মা সৌৰভ আৰু এইটো আমাৰ তিলু বহুত হেঁচা পিছিৰ মাজেৰে আমি আহিছো এইফালে পিছফালে জেঠি বহিছে এইফালে পেহি মা এজনী মা আগফালে আছে তিলুহত কিবা ক'ব আপোনালোকে বহুত আগ্ৰহ আছিল এনেকে আহিবৰ কাৰণে বৰপেটা দৌল যাত্ৰা চাবলৈ বহুত ভাল লাগিছে আজি এনেকে আহিছো গোটেইবিলাক একেলগে মিলি বহুত ভাল লাগিছে বহুত জেঠি কিবা ক'বা ভাল লাগিছে তোমালোকে কিবা ক'বা ভাল লাগিছে পুৰা ভাল লাগিছে আমি আহি আমাৰ এই ঘৰ আলহীৰ ঘৰত সোমালো বহিছো ইয়াতে এতিয়া সত্ৰলে বুলি ৰাওনা হ'ম তো আপোনালোকে চাই থাকক এইফালে মাহী তিলু সৌৰভ বহি আছে আৰু এইটো ভাইটি সিও বহি আছে মা পেহি এই আমাৰ এটা ব্লগাৰ বিকি দাস আমি গাড়ীৰ পৰা নামিলো আৰু গাড়ীখন ইয়াতে পাৰ্ক কৰি থ'ব আৰু আমি এতিয়া খোজকাঢ়ি গৈ থাকিম তো আহক চাই থাকক আপোনালোকে আমাৰ লগত এয়া আমি আহি পালো এয়া ইয়াতে হনুমান ওলাইছে চাওক আমাৰ এই টিকুহতে ফটো উঠি আছে আহি পালো দেই আমি সত্ৰ এইবাৰ খোজকাঢ়ি গৈ আছে এইবাৰ মানুহৰ সমাগম হৈছে আমি খালী ভৰিৰে আহিছো কাৰণ চেণ্ডেলবোৰ গাড়ীতে থৈ আহিছো চাওক বহুত মানুহ হৈছে আমি সত্ৰ আহি পালো দেই এয়া সত্ৰ গেট পালো আমি লিখা আছে দেই যাইপি নাই মানে কি ইফালে আহা পালো দেই এইখন চাওক আমাৰ মৰমৰ সত্ৰ আমি বছৰে আহোঁ ইয়াৰে আগৰ বছৰো আহিছিলোঁ কিন্তু মই তেতিয়া ভ্লগ বনোৱা আৰম্ভ কৰা নাছিলোঁ তো আজি আৰম্ভ কৰিছোঁ যিহেতু ভ্লগ বনাওঁৱে তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু যোনে যোনে নতুনকৈ মোৰ ভিডিঅ' চাব তেওঁলোকে যেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰে এয়া চাওক সত্ৰ আহি পালোঁ দেই আমি ইয়াতে ধূপচাকি লগোৱা হৈছে আৰু মেইন দৌল মন্দিৰটো এইটো ইয়াতে দেউল মন্দিৰত সেৱা কৰিলোঁ আৰু এতিয়া মেইন মন্দিৰতো আমাক চাগে সোমাব নিদিব তো আহক আপোনালোকক দেখুৱাওঁ
বৰপেটা সত্ৰৰ মেইন নামঘৰটো এইটো চাব পাৰে এই দুটা যে দেখিছে এই দুটা তুলসীৰ খুঁটা এই দুটা চাওক এনেকে সত্ৰত ৰাজহাঁহ ৰাখা হৈছে চাওক আছে কেইজনীমান এয়া চাওক আৰু ইফালে ইয়াত পুখুৰীত কালিয়া দমন কৰিছিল যে কৃষ্ণই তাৰে কিছু দৃশ্যাংশ ইয়াতে মই মানে দেখুৱাইছোঁ আপোনালোকক ইয়াতে আছে আপোনালোকে আহিলে দেখা পাব ইয়াতে এয়া চাওক এইটো যে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এইটো আচলতে মাধৱদেৱৰ বাসগৃহ আছিল তো ইয়াতে এনেকৈ সংৰক্ষণ কৰি ৰখা হৈছে চাওক ইয়াতে খোলা মাত কৰিছে আমিও চালোঁ আপোনালোককো দেখুৱালে আপোনালোকেও চাওক এয়া আমি ঘূৰি ঘূৰি ভাগৰ লাগিছে তো এয়া বহিছোঁ এয়া সৌৰভো এতিয়াহে মোৰ লগত আহিছে আৰু তাতে মাহঁত তাত বহি আছে আৰু আমি ইয়াতে এয়া আমি সত্ৰৰ পৰা ওলালোঁ এতিয়া এইবাৰ হেনো নতুনকৈ মীনা বজাৰ আহিছে তালৈকে যাম তাহক চাই থাকক আপোনালোকে কি লিখা আছে ইয়াতে পঢ়ি চাব দেই ৰাইজ আমি মেলালৈ যাম বুলি ভাবিছিলোঁ কিন্তু মেলালৈ নগ'লোঁ এতিয়া আমি বৰপেটীয়া আলু ভজা আৰু ৰঙা ডিমা এয়া খালোঁ খাই আৰু এতিয়া ঘৰমুৱা হ'ম এতিয়া যাম আৰু ঘৰলৈ এতিয়া ঘৰলৈ জিলাপি লৈছোঁ দেই চাওক পুলি আমাৰ খাইছে আমি এয়া ঘৰমুৱা হোৱা অৱস্থাত এয়া চাওক খুব ধুনীয়াকৈ লাইটিং কৰিছে বহুত মানুহৰ সমাগম ঘটিছে ইয়াতে আজি এইমাত্ৰ জাষ্ট ঘৰ আহি পালোঁ ঘৰ আহি কাপোৰ কানি খুলিলোঁ খুলি আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ তো আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু মোৰ ভিডিঅ'লৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ